हेलो फ्रेंड्स की खबर आशा करो निश्चय सकलो भाले चागे आज এটা পুনৰ নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান মই চেন্নাইত কৰ্মৰত আৰু বৰ্তমান মই ডিউটিত আছো আৰু আমাৰ ডিউটি ডেছটো হ'ল এনেকুৱা তো যেহেতু নেকি দুখীয়া ঘৰৰ মানুহ ন কামটো কৰিবই লাগিব আৰু হেহে কাম বিচাৰি আহি চেন্নাই পালোহি আৰু ভাবিছো কামৰ মাজতে আপোনালোকক দুই এটা মানে ভিডিও দিব পাৰো নেকি আৰু যেহেতু নেকি আজি প্ৰায় ভালেমান কেদিনে হৈ গ'ল মানে ভিডিও বনোৱা নাছিলো কিয়নো কোম্পানীত হয়তো ভিডিও বনোৱা এলাও নাই নেকি বুলি ভাবিছো হলো তথাপিও মানে যেনি তেনি গোটেই কেমেৰা লগাই থোৱা আছে তো মানে অলপ মই মাজত সোমাই পিনে মানে কেমেৰাই নেদেখাকে তো আপোনালোকৰ বাবে এটা ভিডিও বনাই আছো। তো আপোনালোকে ভিডিওটো চাই থাকক মানে কোম্পানীটোৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম মানে কোম্পানীটো কি বনায় আৰু কোম্পানীটো এৰিয়া কিমান আছে। তো যদি এনেকৈ আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো অকণমান আগবাঢ়ি যোৱাত আপোনালোকে যাতে হেল্প কৰে। মই আগবাঢ়ি গ'লে আপোনালোকক নিশ্চয় কিবা এটা ভাল বস্তু দিবলৈ যত্ন কৰিম আৰু এটা কথা হয়তো মই ভিডিঅ'ত ইমান ভালদৰে কথা বতৰা ক'ব নাজানো বা ইমান ভালদৰে হয়তো বুজাব নাজানো কিন্তু এটা কথা মই যি শিকিছোঁ নিজৰ পৰাই শিকিছোঁ যি কৈছোঁ মই নিজে কৈছোঁ কাৰোৰ পৰা দেখি মই শিকা নাই কাকো দেখি মই কৰা নাই। তো যি কৰিছোঁ নিজে কৰি আছোঁ নিজ খুচিমতে কৰি আছোঁ। মই বনোৱা ভিডিঅ'ত যদিহে নেকি 20টা মানুহো চাই মোৰ ভিডিঅ'টো মই বহুত সুখী বুলি নিজকে অনুভৱ কৰোঁ কাৰণ যিহেতু নেকি মই এটা ভিডিঅ' বনাওঁতে প্ৰায় ভালেখিনি কষ্ট কৰোঁ আৰু সেই কষ্টৰ ফল যদিও নেকি মোৰ 20টা মানুহে চাই 20টা ভিউ আছে চাই তথাপিও তাত মই বহু সুখী আৰু আপোনালোকক এটা কথা ক'ব খোজোঁ আৰু আপোনালোকে যিহেতু নেকি মোৰ ভিডিঅ' প্ৰায় মানুহে চাই হয়তো আপোনালোকে যদি বেয়া পালে হয় তেতিয়াহ'লে হয়তো মোৰ ভিডিঅ' নাচালে হয় আৰু আপোনালোকে জানো মই আপোনালোকে মোৰ ভিডিঅ' ভাল পায় সেইবাবে আপোনালোকে মোৰ ভিডিঅ' চাই তো আপোনালোকে চাই থাকক। আপোনালোকৰ কোম্পানীৰ ভিতৰৰ আৰু বাহিৰৰ কিছুমান ভিউ দেখুৱাওঁ। এইটো হৈ গ'ল কোম্পানীটো মানে আৰু এইবিলাক হৈ গ'ল দেখিবলৈ পাইছে বিৰাট ডাঙৰ ডাঙৰ মেচিন মানে আৰু ইয়াত আছে বস্তু মানে কিবা কিবি হয়তো আপোনালোকক এতিয়া নেদেখুৱাওঁ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক বাৰু। এতিয়া অকণমান বাহিৰৰ ভিউ এটা দেখুৱাওঁ আৰু মানে কি মোৰ লগৰজনে মানে সেইখিনিতে বহি কাৰেণ্টৰ প'ষ্টটো যে দেখিছে সেইখিনিতে বহি মানে ডিউটি কৰে আৰু এইটো ছাইডত হৈ গ'ল এইটো এটা ৰাস্তা আৰু এইটো মানে দেখিবলৈ পাইছে কোম্পানী এৰিয়াটো কিমান ডাঙৰ আৰু এইটোৱে ৰাস্তা মানে এইটো ৰাস্তাই এইখিনিত নীলাকৈ বাছ এখন ওলাই আছে আৰু সেইখিনিতে মই ডিউটি কৰোঁ মানে মই মেইন গেটত ডিউটি কৰোঁ আৰু লগৰজনে মানে পিছপিনে ডিউটি কৰে আৰু দেখিবলৈ পাইছে এইবিলাক মানে প্ৰায় বহুত ডাঙৰ ডাঙৰ কোম্পানী হয় আৰু এইকেইটা দেখিবলৈ পাইছে জেনেৰেটৰ গেটৰ মুখৰ আগৰ পাই গ'লে আৰু আপোনালোকে দেখিবলৈ পাইছে সেইখনে হৈ গ'ল গেটখন। সেইখিনিত যে বহি আছে দুজনমান আৰু বৰ্তমান মই সেয়াতে থাকোঁ মানে মই মেইন গেটতে ডিউটি কৰোঁ। পাৰ্কিং প্লেচ আছে আৰু মানে টিঙৰ ওপৰত বান্দৰ কেইটামান গৈ আছে আৰু এইখনে ঢাকি থৈছে। এই গাড়ীখনৰ পিছপিনে আছে অফিচটো মানে মেইন হেড অফিচটো আৰু এইপিনে আছে কেণ্টিনটো আৰু এই চাইডে চাইডে ফুলনি বাগিচা। আপোনালোকে দেখিবলৈ পাইছে মই যিটো কোম্পানীত কৰ্মৰত কৰি আছোঁ মানে সেইটো কোম্পানীত কি বস্তু বনায় তো আপোনালোকক তাৰে কিছু পৰিৱেশ দেখুৱাওঁ তো আপোনালোকে চাওক আৰু কি বনায় মানে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। দেখিবলৈ পাইছে আপোনালোকে এইবিলাক মানে থাৰ্মোকোল মানে এইবিলাক যিবিলাক ধৰক আপুনি ঘৰত এতিয়া ধৰক টিভি এটা কিনিলে বা লেপটপ এটা কিনিলে আৰু এইবিলাক দেখিবলৈ পাইছে কাৰ্টন আৰু থাৰ্মোকোল মানে এইবিলাক যিহেতু নেকি টিভি ফ্ৰিজ গডৰেজ কিবাকিবি কিনোতে মানে কাৰ্টনৰ ভিতৰত যে সোমাই আহে আৰু সেইবিলাকে মানে ইয়াত বনায় নানা ৰকমৰ ধৰক বস্তু বনায় টিভি কভাৰ কিবাকিবি এনেকুৱা অগ্ৰং বগ্ৰং ঢেৰ কিবাকিবি বনায়। তো আপোনালোকক সকলোবোৰ দেখুৱাব নোৱাৰোঁ মানে কাৰণ যেনি তেনি গোটেই চিকিউৰিটি কেমেৰা আছে চ' এইখিনিত কেমেৰা নাই সেইবাবে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো এটা হৈ গ'ল মানে ষ্ট'ৰ ৰুম দেখিবলৈ পাইছে কিমান ভৰ্তি হৈ আছে মানে এইটোৱে নহয় এনেকুৱা 4-5টা ষ্ট'ৰ ৰুম আছে এইটো মানে লাষ্টৰ পিনে আছে সেইটো কাৰণে মই আপোনালোকক দেখুৱাইছোঁ মানে এইবিলাক চব পেকিং হৈ আছে এইবিলাক দেখিবলৈ পাইছে এইবোৰ মানে থাৰ্মোকোল এইবিলাক চাওক আৰু বাহিৰৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাওঁ। মানে ইয়াত গৰমটো মানে ইমান বেছি আৰু তো মই এতিয়া ভিতৰৰ পৰা মানে ওলাই আহিছিলোঁ আৰু পূৰা গৰমত মানে অৱস্থা বেয়া হৈ গৈছে মানে ইমানেই গৰম ইয়াত প্ৰায় মানে 40-45ৰ ওপৰতে মানে প্ৰতিদিনাই গৰমটো চলি থাকে আৰু যিবিলাক মানে থাৰ্মোকোল বেয়া হৈ যায় আৰু সেইবিলাক এই ছাইডৰ ৰুমটোত থৈ আপোনালোকে দেখিবলৈ পাইছে এইবিলাক মানে বেয়া বস্তুবিলাক এইবিলাক ইয়াত পেলাই দিয়ে এইবিলাক মানে এইবোৰ বেয়াবিলাক এইপিনে পেলাই দিয়ে। তো আপোনালোকক ইণ্টাৰেষ্টিং কথা এটা ক'ম মানে ইয়াত মানে ধৰক এই দেখিবলৈ পাইছে এইপিনে মানে এখন বাগিচা পাতিবলৈ লৈছে হয়তো যেনি তেনি মানে প্ৰায় বাগিচা আছে হ'লেও ইয়াত এখন পাতিবলৈ লৈছে
চেগুন পুলি, মেহগনি পুলি আৰু নিম পুলি এনেকুৱা নানা ৰকমৰ কিছুমান পুলি আনি থৈছে। তো আপোনালোকক পুলিবিলাকো দেখুৱাওঁ, কি কি গছৰ মানে পুলি আনি থৈছে। তো আপোনালোকে চাওক পাইছে মানে এইবিলাক গোটেই পুলি আনি থৈছে এইবিলাক, আৰু কিছুমান পুলি মানে আজি ৰুলে। আৰু এইবিলাক দেখিবলৈ পাইছে, এইবোৰ মানে এইবোৰ মেহগনি পুলি এইবিলাক। আৰু ইয়াত মহানিমৰ পুলিও আছে, আৰু এইবিলাক দেখিবলৈ পাইছে এইবোৰ হৈ গ'ল চেগুন পুলি। এইডোখৰ মাটি মানে পুলি ৰুবৰ বাবে উলিয়াই থৈছে মানে। আৰু এইপিনে এইখিনি পুলি আজি ৰুলে, চাওক আপোনালোকে কেনেকুৱা ষ্টাইলত পুলিবোৰ ৰুইছে মানে। এইটুকুৰা মানে আজি পুলি ৰুইছে লগতে এডাল এডাল লাখুটি পুতিছে, আৰু এইবিলাক দেখিবলৈ পাইছে পুলি ৰুইছে, আৰু মানে মাটিটো পূৰা খেৰ দি মানে ঢাকি দিছে। আৰু দেখিবলৈ পাইছে কিমান ডাঙৰ এৰিয়া হয়। আৰু এইবিলাক হৈছে ব্ৰইলাৰ, মানে ইয়াত খৰি সুমুৱাই ইয়াৰ পৰা যিটো ভাপ ওলায়, সেই ভাপটোৱে মানে ধৰক সেই হিটটোৱে দিয়াত কিবা কিবি কাম কৰে মানে। সেইটো নেকি মই আপোনালোকৰ বাবে এই ভিডিঅ'টো বনালোঁ। তো আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই কৰ্মৰত কোম্পানীটোৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। যদি এনেকৈ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে যদি কমেণ্ট এটা কৰে মোৰো মনটো নিশ্চয় ভাল লাগে, আৰু এটা ভিডিঅ' বনাবৰ বাবে মই উৎসাহ পাওঁ। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। বাই বাই, জয় অসম, জয় হিন্দ।